আপোনালোকে প্লে ষ্ট'ৰলৈ যাব, প্লে ষ্ট'ৰলৈ গৈ নট কেম বুলি ওলাব, আপোনালোকে চাৰ্চ কৰি দিব। সেইটো আপোনালোকৰ GPS কেমেৰা হয়। নট কেম লিখি দিব। লিখি দিলে এই এপছটো দেখা পাইছে নহয়, এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। এতিয়া ডাউনলোড হৈ গ'ল, আপোনালোকে অ'পেন কৰিব। অ'পেন কৰা এপছটোত এলাউ কৰি দিব, অন কৰিব। এতিয়া কেমেৰাটো অন হৈ গ'ল, কেনেকৈ ফটো মাৰিব আমি দেখাওঁ ব'লক। এনেকৈ আপোনালোকে এই কেমেৰাটোত অন কৰি ফটোখন মাৰিব পাৰিব। ফটোখন মাৰোঁতে আপোনালোকে দেখিছে, এতিয়া আপুনি ইয়াতে ছেভ কৰি থ'ব পাৰিব। ছেভ কৰি থওক, নামটো লিখি ছেভ কৰি দিব পাৰিব আপোনালোকে যিটো নাম লিখিম বুলি ভাবিছে। তাৰপিছত আপোনালোকে এখন ছেভ হ'ল, আৰু এখন ফটো মাৰি দিয়ক। এতিয়া বেলেগ এজোপা পুলিলে আমি গৈ আছোঁ, উঠক এইফালে আহক এজোপা পুলিলে। আপোনালোকক বুজাবৰ কাৰণে আমি আগতীয়াকৈ পুলি ৰুই থৈছোঁ, আপোনালোকে বেলেগকৈ নাভাবিব। আপোনালোকে ফটোবিলাক এনেকৈ ছেভ কৰি দিব। যোনগৰাকী সদস্যাৰ নামত ফটোখন মাৰিব তেওঁলোকৰ নামতে আপোনালোকে ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আমি ফটোখন দেখাব বিচাৰিছোঁ কেনেকৈ আহিব। গেলেৰীলৈ গৈ গেলেৰীলৈ যোৱা। গেলেৰীত আপোনালোকক ফটোখন দেখাব বিচাৰিছোঁ কেনেকৈ ওলাব। এইখন ফটো আপোনালোকে যেতিয়া আমি অমৃত বৃক্ষ আন্দোলনত ফটো আপলোড কৰিব নোৱাৰিম, ফোন হেঙাব বা কিবা এটা হ'ব, তেতিয়া আপোনালোকে এনেকুৱা ফটোখন মাৰি দিব পাৰিব। এয়া আমাৰ টাইমেহেঁতি ওলাই আছে ফটোখনত, ধৰিব পৰা নাই অকণ। এয়া দেখা পাইছে, এইখন ফটো তেতিয়া আমি দিনত ধৰি লওক আমাৰ এনেই সময় দিছিলে 9টাৰ পৰা 11টালৈকে। 9টাৰ পৰা 11টাৰ পিছত যদি আমি কৰিব নোৱাৰোঁ, তেতিয়া আমি সেই 9টাৰ পৰা 11টা বজাৰ ভিতৰত এনেকৈ ফটোকেইখন মানে এই কেমেৰাটোত ফটোখিনি মাৰি থ'ব। তাৰপিছত আপোনালোকে যেতিয়া 11টা বজাৰ পিছত এই ফটোখিনি আপলোড কৰিব পাৰিব, তেতিয়া আপোনালোকে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত আপোনালোকৰ নামখিনি অন্তৰ্ভুক্ত হ'ব। ইয়াকে কৈ মোৰ আজি ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ।